নমস্কাৰ প্ৰিয় অসমবাসী, আহক আজি এটা ৰেচিপিকে ট্ৰাই কৰোঁ। আমায়ে আপোনালোকক হাই দিছে। আপোনালোকে মাছৰুম খায়নে? খাবচোন, বহুত প্ৰটিন পায়। মই বাৰু লোকেল বিধ নোপোৱা বাবে কেনৰ মাছৰুমটোৱে ব্যৱহাৰ কৰিলোঁ। তাৰ কাৰণে পিঁয়াজ, নহৰু আৰু মান ধনিয়া কাটি লৈ তেল দি তাতে নহৰুখিনি আৰু পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। তাতে দিলোঁ নিমখ, হালধি, ৰংগুৰি, দিছিলোঁ অকণমান ইলাইচি গুড়ি আৰু শেষত জিৰাৰ গুড়ি। আৰু মেইন ইনগ্ৰিডিয়েণ্ট মোৰ হ'ল মায়ে ঘৰতে বনোৱা জলকীয়া, সৰিয়হ আৰু নহৰু আচাৰ। এইটোৱে কিন্তু ডিছটোৰ একদম টেষ্ট চেঞ্জ কৰি দিয়ে। আপোনালোকে ঘৰত বনোৱা যদি নাই, কিনাটো হ'লেও ব্যৱহাৰ কৰিব পাৰে, বা আপোনালোকে ডাইৰেক্ট সৰিয়হৰ গুড়ি আৰু জলকীয়া দুফালকৈ ফালিও দিব পাৰে। তাৰপিছত কণী দিলোঁ আৰু মাছৰুমখিনি দি দিলোঁ। ধুনীয়াকৈ ভাজি ল'লোঁ আৰু মোৰ মাছৰুম ফ্ৰাই ৰেডি হৈ গ'ল। ৰ'ব দেখুৱাই আছোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে ন কালাৰটো। খাবলৈও কিছু টেষ্টি হৈছিল দেই। আজিলৈ এৰিলোঁ, টাটা।